স্মাইল হ'ব কেমেৰা তলত লাইটটো স্মাইল দেখা দে এইটো চাওকচোন মোক ইমান শকত লাগিছে ফটোখন কিবা এটা ভাল লগা নাই দে না তই স্মাইল কৰা নাই কিয় মোক কিবা ভালেই লগা নাই তুমি এনেও ধুনীয়া আৰু এখন ভালকে উঠাই দিয়া না ইয়াকো উঠাই দেচোন এখন তাইৰ লগত উঠি এটা বেলেগকে উঠো ন এনেকে ধৰি পেলাই অঁ স্মাইল দাদা ফটোকেইটা কেতিয়া পাম 10-15 দিন পিছত পাই যাবা মানে এগ্ৰিমেণ্টত লিখা ভিতৰ আছিলে। কথা আছে দাদা প্লিজ না অলপ জল্দিকে দিব দেৰিকে আপলোড দিয়াৰ একো মজাই নাথাকিব অলপ আগতীয়াকে দিয়ক না হোৱাটছআপ নম্বৰটো দিলে এতিয়া দিব পাৰিম দেচোন দে ফেচবুক আইডিটো ক'লে হ'ব মেইল বেছি ভাল কোৱালিটি ভাল হয় He's so senior. চাওক বাইদেউ এইটো আমাৰ বিজনেছ পলিচি হয় Wow. How? আপোনালোকৰ লগত আমি এইকাৰণে ভাল হওঁ যাতে আপোনালোকৰ বিয়াখনতো আমিয়ে যাব পাৰোঁ কেমেৰামেন হিচাপে ইয়াত চেনি তেনিৰ কথা নাই তোমালোকে গুজৰাটতো ইণ্টাৰ্ণশ্বিপ কৰিছিলা চাওক একো নজনাকৈ যা তা কথা নক'ব দেই দিনে ৰাতি কষ্ট কৰি আছোঁ একমাত্ৰ নিজৰ পেট পুহিবৰ কাৰণে নোখোৱাকৈ ৱেডিং ফটোগ্ৰাফী কৰাৰ একো চখ নাই আমাকো লাগে চাকৰি খাম এটাত কাগজ এখন ভৰাই চাকৰি দিবলৈ আমাৰ সম্পৰ্কীয় নাই সম্পদো নাই আমি খেতি কৰিলে আমি কৰা খেতিৰ চাউল আপোনালোকে খাব আপোনালোকে খোৱা আমেৰিকান ৰাইচ আমাৰ পথাৰত নগজে Sorry. Sorry.